ধুনীয়াকৈ পকি আছে তো খাই যাওঁ বুলি ভাবিছোঁ আৰু এইফালে ধুনীয়াকেইটা পালোঁ আৰু তো বৈ মই খাম। আপোনালোকে চিনি পায় নাই ক'বচোন আৰু খাই নাই কমেণ্ট কৰি জনাব। মানে কি হয় আমাৰ ইয়াত মানে বহুতে খায়, কিছুমানে মানে এনেকৈ খুন্দুনাত খুন্দি পেলাই খায়। এইফালে এয়া মায়ে ধুনীয়াকৈ এৰাই আছে মানে কঁঠালৰ ফুটবোৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূজা গগৈ পূজা চদিয়া চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোলৈকে স্বাগতম জনাইছোঁ আৰু সকলোকে জনাইছোঁ শুভ সন্ধিয়া। এতিয়া মানে গধূলি হওঁ হৈছেগৈ আৰু আমি আহিছোঁ বৌ আৰু মই দুয়োজনীয়ে মানে গৰু নিবলৈ বুলি আহিছোঁ পথাৰৰ পৰা। মানে পথাৰত ধুনীয়াকৈ গৰু বান্ধি থৈ দিয়া আছে আৰু মা আৰু দেউতাই ঘৰত কাম কৰি আছে, গতিকে সেইকাৰণে বৌ আৰু মই দুয়োজনীয়ে আহিলোঁ গৰু নিওঁ বুলি। আৰু আজি মানে কঠীয়ানিখিনিও চাই যাম বুলি ভাবিছোঁ। তো আপোনালোককো দেখুৱাম, মই যে আপোনালোকক দেখুৱাইছিলোঁ কঠীয়া পাৰা ভিডিঅ' কৰি পেলাই আপোনালোকক দেখুৱাইছিলোঁ। তো কঠীয়াখিনি কিমানখিনি ওখ হ'ল বা কিমানখিনি কি গজিলে আজি সকলোবোৰ চাই যাম আৰু আপোনালোককো দেখুৱাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো গাইজ বৰষুণো দি আছিলে, চবফালে ৰাস্তাত পানী হৈ আছে, এইফালেও পানী হৈ আছে আৰু এতিয়া খাল বিল সকলোবোৰ পানী হৈ গ'ল। আৰু সেইফালে দেখিছেনে ধুনীয়াকৈ পথাৰত গৰুবোৰ ধুনীয়াকৈ চৰি আছে আৰু লাহেকৈ এতিয়া ঘৰে ঘৰে যাব গৰুবোৰ, ওচৰৰ মানুহবোৰ তেনেকৈ নিব আহিব আৰু এইফালে আগত বৌ গৈ আছে। তো আমাৰ গৰুজনী এইফালে বান্ধি দি আছে, তাৰ পৰা লৈ যাম আৰু পথাৰলৈ আহোঁতে মানে কঠীয়ানি বাৰীখন চাবলৈ আহোঁতে এইজোপা হেলেজোপা বৌ দেখাই দিছোঁ এনেকৈ, এই হেলেজোপা দেখিছেনে? মানে ইয়াত পালোঁ দুটামান, তো ধুনীয়াকৈ পকি আছে তো খাই যাওঁ বুলি ভাবিছোঁ আৰু এইফালে ধুনীয়াকৈ লৈছোঁ আৰু তো গাইছ এইফালে ইয়াত দেখিছেনে? আপোনালোকৰ ফালে হেলেজ খাই নাই কমেণ্ট কৰি জনাবচোন। আমাৰ ফালে খাই কিন্তু এইজোপা গছজোপা দেখিছেনে? খালি বহুত বেছি লগা নাই, এইকেইটা পালোঁ আৰু তো বৈ মই খাম। এইয়া এনেকুৱা সৰু হয় গুটিটো, আপোনালোকে চিনি পায় নাই ক'বচোন আৰু খাই নাই কমেণ্ট কৰি জনাব। মানে কি হয় আমাৰ ইয়াত মানে বহুতে খায়, কিছুমানে মানে এনেকৈ খুন্দুনাত খুন্দি পেলাই খায়, কিছুমানে এনেকৈও খায়। তো ইমান বেছি লগা নাই, গছজোপা দুটামান পালোঁ পকা বৌয়ে মই খাইছোঁ আৰু বৌয়ে দুটামান মই দুটামান খাইছোঁ আৰু আপোনালোকৰ ফালে কমেণ্ট কৰি জনাবচোন। কিন্তু বহুত টেঙা হয় আৰু পকিলে মিঠা হয় বাৰু, মিঠা অকণমান টেঙা হৈ আছে তো খাই দিছোঁ আৰু ফাইনেলি গাইজ আহি পালোঁ আৰু কঠীয়ানি মানে বাৰীত। তো এইফালে দেখিছেনে চব সেউজীয়া হৈ আছে। তো এইখিনিয়ে আৰু কিমান ধুনীয়া লাগিছে চাওকচোন, একদম পূৰা ধুনীয়াকৈ উঠি গৈছে আৰু অলপকৈ ডাঙৰ হ'বগৈ। এইখিনি বেছি দিন হোৱা নাই পাৰা, আমাৰখিনিকত অকণমান পাছত পাৰিছে তো অকণমান সৰু হৈ আছে। আমাৰ ফালে এইখিনি আছে তো মই সেইখিনি দেখুৱাম আৰু ধুনীয়াকৈ। এইফালে এইখিনি আমাৰখিনি, এইফালে ধুনীয়াকৈ এইখিনি ডাঙৰ হ'লগৈ আৰু আগৰখিনিতকৈ এইখিনি অকণমান ডাঙৰ হ'লগৈ পিছে। আৰু মানে কি হয় এনেকুৱাকৈ দেখিলে খুব বেছি মনটো ভাল লাগি আহে, মানে এনেকুৱা পৰিৱেশত থাকিও ভাল লাগে নহয় জানো? মানে ধুনীয়াকৈ সেউজীয়া হৈ আছে চাওকচোন, কি ধুনীয়া সেউজীয়াকৈ। তো এইফালে চাওক ভালেখিনি ডাঙৰ হ'লগৈ আৰু এইফালে আৰু 10-12 দিনমানত ধুনীয়াকৈ আৰু তুলিব পৰা হৈয়ে যাব। এফালে আকৌ দেউতাহঁতে পথাৰলৈ যাবলৈ আৰম্ভ কৰিয়ে দিছে মাটি চহাবলৈ বুলি। তো এইখিনি ধুনীয়াকৈ ডাঙৰ হ'ব, খুব বেছি ভাল হ'ব যেন লাগিছে মানে তুলিবলৈ, কঠীয়াটো উঠাবলৈও। মানে যিহেতু বহুত ধুনীয়াকৈ চাফা কৰি পেলাই কঠীয়াখিনি পাৰা হৈছিলে। কি হয় গাইজ জানেনে? মানে মাটি টুকুৰা যদি চাফা কৰি নোলোৱা হয়, মানে কঠীয়া পেলোৱা সময়ত যদি মাটিখিনি ভালকৈ চহোৱা নহয় বা মানে বন চন থাকোঁতে যদি কঠীয়াবোৰ হেঁচি দিয়া হয়, তেতিয়াহ'লে মানে কি হয় কঠীয়াখিনি ভালকৈ নগজে। গজিলেও মানে কি হয় যেতিয়া কঠীয়া তোলাৰ সময়ত বা কঠীয়া উঠোৱা সময়ত তেতিয়া মানে খুব বেছি কষ্ট হয়। মানে তোলোতে কঠীয়াবোৰ ছিঙি যায়, শিপাবোৰ নাহে আৰু শিপাবোৰ আহিলে মানেহে পথাৰত ৰুব পাৰিম, ৰোৱাৰ লগে লগে ধানটো হ'ব নহয় জানো? তো মানে তেনেকুৱা ধৰণৰ হয়। এবাৰ ভাবোঁ আমাৰখিনি খুব বেছি ভাল হ'ব বুলি ভাবিছোঁ। মানে কি হয় এবাৰ মানে বহুত বেছি চাফাকৈ কৰা হৈছে, ধুনীয়াকৈ মাটিখিনি চহাই লোৱা হৈছে। তো ভাবোঁ ভাল হ'ব বুলি, আৰু ভাল হ'বই লাগিব নহয় জানো? আমাৰ কাৰণে ভাল হ'লেই ভাল, খেতিয়ে মেইন যিহেতু। তো ধুনীয়াকৈ চাফা তাফা কৰা হৈছে, তুলিবও ভাল হ'ব বুলি ভাবিছোঁ আৰু ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে আৰু কঠীয়া চঠীয়া চোৱা হৈ গ'ল আৰু আপোনালোককো দেখুৱালোঁ। এতিয়া ঘৰলৈ বুলি যাওঁ আৰু ঘৰলৈ যাওঁতে গৰুজনীও লৈ যাব লাগিব। আপোনালোককতো কৈছিলোঁ মই গৰুজনী নিব লাগিব বুলি, তো গৰুকেইটাও লৈ যাব লাগিব। আৰু যোৱাৰ আগতে এইফালে দেখিছেনে কাষে মানে ধুনীয়াকৈ ঢেকীয়া ওলাই আছিলে। তো দেউতাই খাই খুব বেছি ভাল পায় ঢেকীয়া, তো ওলাই আছে যেতিয়া মানে লৈ লওঁ বুলি লৈ ল'লোঁ আৰু সেইফালে বৌয়ে ধুনীয়াকৈ কথা ক'লে, বৌ দেখাই দিছোঁ ধুনীয়া দেখিছেনে সেউজীয়া একদম আৰু ফ্ৰেছ খায়ো ভাল লাগে। তো লৈ লৈছোঁ ঢেকীয়া কচা, লৈ পেলাই এতিয়া ঘৰলৈ বুলি যাম আৰু তো ঘৰত গৈ একেবাৰে লগ পাইছোঁ আপোনালোকক। ফাইনেলি গাইজ ঘৰত আহি পালোঁ। যিহেতু পথাৰলৈ গৈছিলোঁ, ভৰি হাত পূৰা লেতেৰা হৈ গ'ল। তো আহিলোঁ, আহি পাই ধুনীয়াকৈ ভৰি হাত ধুলোঁ, ধুই পেলাই দেউতাও গৰু চৰু বান্ধিলে। এতিয়া মানে গধূলি চাহকাপ খাব লৈছোঁ। কিহৰ লগত জানেনে? এইফালে দেখিছেনে কঁঠালৰ লগত খাব লৈছোঁ। আৰু কঁঠাল কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। এইফালে ধুনীয়াকৈ দেউতাই কাটি আছে, তো খাম আৰু ইমান বেছি পকা নহয়,
আধা পকা আৰু তো এনেকুৱাবোৰ খাই ভাল লাগে আৰু বহুত বেছি মানে পকা হ'লেও খাই ভাল নালাগে মোৰ মানে চবেই তেনেকুৱা নহয় বাৰু যোন যেনেকৈ খাই ভাল পায় মোৰ পিছে অকণমান আধা পকাটো হ'লে ভাল লাগে ইমান পকাটো ভাল নালাগে তো ধুনীয়াকৈ দেউতাই কাটি আছে খাম আৰু বৌ এফালে ভিতৰত চাহ বনাই আছে তো চাহৰ লগত ধুনীয়াকৈ কঁঠালেদি খাম আৰু আজি আৰু এইফালে আমাৰ মানে পুখুৰীটো পানী হৈ গ'ল ফাইনেলি এদিনটো আপোনালোকে দেখিছিলোঁ আমাৰ পুখুৰীটো পানী হোৱা নাই বুলি তো মানে এতিয়া ধুনীয়াকৈ পানী হৈ গ'ল তো ধুনীয়াকৈ মাছ মেলাও হৈ গ'ল তো গাইজ ধুনীয়াকৈ বহি দিছোঁ আৰু খাবলৈ বুলি এইফালে এয়া মায়ে ধুনীয়াকৈ এৰাই আছে মানে কঁঠালৰ ফুটবোৰ তো ধুনীয়াকৈ খাম আৰু এইফালে এয়া ধুনীয়াকৈ চাওঁ আহিলে আৰু তো আইতা বৌ দেউতা মা আমি গোটেই সোপা একেলগতে বহি লৈছোঁ এতিয়া খাম আৰু ধুনীয়াকৈ এইবোৰ দেখিছেনে ধুনীয়াকৈ ফুটবোৰ এইফালে মায়ে ধুনীয়াকৈ এৰাই দিলে তো এইফালে এতিয়া খোৱাহে কথা আৰু ধুনীয়াকৈ এইখন মানে আঠা লাগিব বুলি তো ধুনীয়াকৈ চাফাকৈ এখন পাৰি লৈছোঁ তেতিয়া খাবলৈ সুবিধা হ'ব ভাল হ'ব বুলি তো এইফালে এয়া ধুনীয়াকৈ লৈ লৈছোঁ আৰু খাবলৈ বহুত বেছি ভাল লাগিছে মিঠা মিঠাকৈ অকণমান আধা পকা যে তো ইমান বেছি পকাও নহয় ইমান কেঁচাও নহয় তো খাবলৈ বহুত বেছি টেষ্টি লাগিছে আৰু এইফালে আইতা খাই কেনেকুৱা লাগিছে কঁঠাল খাই কেনেকুৱা লাগিছে কঁঠালটো খাই ভাল লাগিছে আৰু এইফালে মা খাই কেনেকুৱা লাগিছে ভাল লাগিছে বৌ পুৰা খাই ভাল লাগিছে মানে এবাৰ আমি কঁঠাল খোৱাই নাছিলে এয়া ফাৰ্ষ্ট খাইছোঁ যিহেতু আমাৰ গছ আছিলে যদিও কাটি পেলালে বুলি কৈছিলোঁ আপোনালোকক এদিন আমাৰ বাৰীখন দেখুৱাওঁতে তো আজি মানে কঁঠাল ফাৰ্ষ্ট খাইছোঁ আৰু এইটো বছৰত আৰু তো ধুনীয়াকৈ খাই বহুত বেছি মজা লাগিছে আৰু আপোনালোককো দেখুৱাই দিছোঁ শ্বেয়াৰ কৰি দিছোঁ আৰু ধুনীয়াকৈ কঁঠাল খাবলৈ ভয় আঠা লাগে বুলি কয় যে ঠিক তেনেকুৱাই হৈছে আৰু এইফালে খাইছোঁ যদিও আঠা লাগিব বুলি আগতীয়াকৈ পৰা তেল চেল লগাই লৈছোঁ তেতিয়াহে মানে আঠাবোৰ নালাগিব বুলি তো খাই লওঁ আৰু খাই পেলাই আকৌ লগ পাইছোঁ আপোনালোকৰ লগত তো গাইজ কঁঠাল চোঠাল খাই হৈ গ'ল কঁঠাল খালোঁ চাহ খালোঁ আৰু কঁঠাল খাইছোঁ আজি কঁঠাল খাওঁতে গান এটা মনত পৰিছে কি জানেনে গাইজ কঁঠাল খাবলৈ ভয় আঠা লাগে বুলি মৰম দিবলৈ ভয় জগৰ লাগে বুলি আপোনালোকে চাগে নিশ্চয় গানটো শুনিছে তো কঁঠাল খালোঁ গানটো মনত পৰিলে তো আপোনালোকৰ আগত অকণমান গুণগুণালোঁ আৰু মাতটো ভাল নহয় যদিও কঁঠালৰ ফুটটো খালোঁ আৰু এই গুটি দিয়ে এটা কাম কৰিব পাৰে এটা নহয় বহুতো কিবা কিবি কৰিব পাৰে তো বহুতে জানে কি কৰিব পাৰে কি কৰিব নোৱাৰে আৰু বহুতে নাজানেও পিছে তো এই গুটিটো দেখিছে নহয় এই গুটিৰে মানে পুৰি পেলাই চাটনি বনাই খাব পাৰে ধুনীয়াকৈ আৰু ডাল বনাই খাব পাৰে আৰু এই গুটিটোৰ লগত ধুনীয়াকৈ বইল কৰি পেলাই মানে ঔটেঙাৰ লগত জোল বনাই খাব পাৰে বহুতে বহুত ধৰণৰ ৰেচিপি বনাই পেলাই খাব জানে আৰু এটা কথা শুনিছিলেনে আপোনালোকে কৰোণাৰ সময়ত যে খুব কৈছিলে মানুহবোৰে কঁঠালৰ গুটিটো শুনো খাব লাগে কৰোণা বেমাৰৰ পৰা হাত সাৰিব পাৰে বুলি তো আমাৰ ইয়াত বহুতে খাইছিলে কঁঠালৰ গুটিটো মানে কৰোণাৰ কাৰণে কৰোণা নহ'বৰ কাৰণে তো ধুনীয়াকৈ আৰু আজি কঁঠালৰ ফুটো খালোঁ আৰু মানে কঁঠালৰ গুটিটোৱে আজি কিবা এটা ৰেচিপি বনাই ৰাতিলৈ খাব লাগিব আৰু তো ধুনীয়াকৈ খাই দিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ আৰু এইফালে দেখিছেনে ধুনীয়াকৈ গুটিবোৰ চাফা কৰাও হৈ গ'ল তো গাইজ আজি ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ আৰু ভিডিঅ'টো বহুত বেছি দীঘলো হৈ গৈছে আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ একদম নাপাহৰিব ভাল পালেও ক'ব বেয়া পালেও ক'ব আৰু ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু পেজত ফ'ল' কৰিবলৈ একদম নাপাহৰিব আৰু নেক্সট এটা ভিডিঅ' যোগেৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে বিদায় লৈছোঁ বাই বাই